যোৱা শনিবাৰৰ পৰা আমাৰ স্বৰ্গম নাৰ্জাৰী এখেতৰে দাদা হয় এখেতে ঘৰৰ পৰা মানে নাইকিয়া হৈছে নিৰুদ্দেশী হৈছে আৰু মোটামুটি কেইদিন হ'ল যোৱা শনিবাৰে আজি মঙলবাৰ 3 দিন হ'ল ক'ৰ পৰা নিৰুদ্দেশ হৈছিল ঘৰৰ পৰা ঘৰৰ পৰাই ৰাতিপুৱাই ওলাই গৈছে ৰাতিপুৱা ওলাই ক'ত গ'ল এইটো নাজানো এড্ৰেছটো কৈ দিয়া এড্ৰেছটো হ'ল মানে আমাৰ কুমগুৰি গাঁও কুমগুৰি পোষ্ট অফিচ ৰূপহী আৰু জিলাটো হ'ল বাক্সা সিহঁতক মানে দেখা পায় তেতিয়া মানে যেতিকে হেৰাই আছে ঘৰত মানে খবৰ দিলে আমি ভাল পাম বয়স কিমান মানুহ বয়স মোটামুটি 46 বছৰমান হ'ব বিয়া বাৰু বিয়া বাৰু কৰা নাই আৰু মানুহটো অলপ মানে কিবা গণ্ডগোল আছে আৰু কি মাথাৰ ঘৰত হাকাৰ হৈ আছে ঘৰত মানে বিচাৰ কৰাৰ কাৰণে হাকাৰ হৈ আছে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ঘটনা সন্দৰ্ভত আমি এই খালবে থানাত এতিয়া এজাহাৰ দাখিল কৰিছোঁ কি পিন্ধি ওলাই গৈছিল জিন্স পেণ্ট পিন্ধিছে চাৰ্ট ব্লু মানে নীলা না ব্লু এইটো এনেকুৱা পাখৰা মানে চোলা পিন্ধি গৈছে ওলাই গৈছে ঘৰৰ পৰা